জানো পাই একদিন কি হৈছে ইমান পেটটো গুগু গাগা কৈছে তোৰ মুখ লাগিলে হপায় ফেচবুকতে ফটো কপি দিছিলোঁ আকৌ Oh my god अबे जल्दी बोल कल মানে কি হ'ল জানে আজি 5 বছৰ মূৰত মোৰ ফেচবুক একাউণ্টটো আকৌ ঘূৰি আহিল ইমান ভাল লাগিছে নহয় এতিয়া সেইকাৰণে গোটেইখনকে লাইক কমেণ্ট দিবলৈ আছিলে নহয় চবকে দি দিছোঁ একেলগতে গাঁৱৰ মানুহখিনিয়ে মোক ইমান হিংসা কৰে এসোপাৰ পৰা একো এটা কৰিব নোৱাৰো কি বুলি ভাবিছোঁ ফেচবুক খুলিলোঁ পজিটিভ নিগেটিভ কমেণ্ট দি ফেচবুক গেলাই দিলে তাৰপিছত ইনষ্টাগ্ৰাম খুলিলোঁ ইনষ্টাগ্ৰামত ভিডিঅ' বনালোঁ আইঐ জুই একুৰা ডিংতে গোটেই ইনষ্টাগ্ৰামেই জ্বলাই দিলে এতিয়া ইউটিউব এটা খুলি লৈছোঁ আইঐ তাতো সেই হাঁহি ৰিয়েক্ট ডিংতে মোৰ গোটেই চেনেলটোৱে হাঁহুৱাই পেলাইছে এবাৰ শ্বৰ্ট ভিডিঅ' বনাম দেখা যাব কি কৰে এইবাৰ হ'লে নেওঁ আকৌ থানা পামগৈ ঐ বৰকে ওলাই নুফুৰিবি দেই জয় বাংলা আহিছে হেনো জয় বাংলা কালি মই টাউনত লগ কৰি থৈ আহিছোঁ কি কেনেকুৱা লাগিছে এতিয়া জয় বাংলাক লগ কৰি থৈ আহিছিলি নহয় টাউনত আৰু এনেকুৱা চকুকেইটা বিষাইছে এনেকুৱা খচখচাইছে জয় বাংলা এনেকুৱাহে তাৰমানে ঐ কি খাইছ হয় কি খাইছ এই ভিতৰলৈ গৈছিলোঁ কিবা এটা খাং লাগিছিলে একোৱে নাপালোঁ নিমখ অকণমানকে চেক লাগি গুচি আহিলোঁ ঐ সত্য নৃত্য শিকিবি সত্য নৃত্য আইঐ নিশিকোঁ দেই এটা কৰোঁতে ঘৰতে 3 পাক ঘূৰিব লাগে সেইটোকে মই আজিলৈকে পৰা নাই শুনিছোঁ তই হেনো বৰ ধুনীয়া গান লিখ দেচোন তোৰ লিখা গান এটা গা মইনা কোন কুকুৰে হাগিলে পেলুৱে চেলুৱে হাগিলে তেল দি ভাজিলোঁ দাংবডি লাগিলে कैसी अपमानजनक बात